बङाइगाव जिल्लानि सिङाव थानाय खगरपुरनि आद्या शक्ति श्री श्री मा महारानी मन्दिर जौगाखांनायनि मुङाव होनाय लटारि खेलाया बोहैथि दाननि थांनाय 18 खालाराव रोजा रोजा रायजो राजाफोरनि गेजेराव मोजाङै मोजां जालाङो। जानानै थांनाय लटारि खेलायाव बान्थाफोरखौ मोननो हानाय खाफाल गोनां सुबुंफोरनो दिनै खगरपुरनि आद्या शक्ति श्री श्री मा महारानी मन्दिरनि सिथ्लायाव राननाय जायो। बे बिथिङाव आद्या शक्ति श्री श्री मा महारानी मन्दिर सामलाय आफाद आरो लटारि बान्था मोननाय सुबुंफोरा खौरां बिजोङाव ओरैबायदि फोरमायो। 18 এপ্ৰিল তাৰিখে লটাৰী কুপন খেল পাতিছিলোঁ আৰু লটাৰী কুপন খেল একদম মানে অপেনলি হৈছে, ৰাইজৰ মাজতে হৈছে যে চকৰি পদ্ধতিত হৈছে, চকৰি পদ্ধতিত নম্বৰ উলিওৱা হৈছে আৰু চকৰি পদ্ধতি উলিয়াতে চকৰিবিলাক ঘূৰোৱা হৈছে ৰাইজৰ দ্বাৰাই। পৰিচালনা আচলতে ৰাইজেই কৰিছে, ৰাইজে খেলিছে, ৰাইজে প্ৰাইজ লৈছে। আজি আটাইখিনি প্ৰাইজ প্ৰায় বিতৰণ কৰা হ'ল। ভাল ভাল মানুহে পাইছে, বহুত দূৰে দূৰে গোৱালপাৰা পাইছে, আপোনাৰ বাক্সা পাইছে, ওদালগুৰি পাইছে, খগৰপুৰতো এখন পাইছে, গাড়ী এখন পাইছে। তো সকলো ৰাইজে পাইছে প্ৰাইজ কাৰণে আমি খুব ভাল লাগিছে। ৰাইজে সহায় খেলাখন খুব সুন্দৰভাৱে পৰিচালনা হৈছে। কোনো গণ্ডগোল বা কোনো তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'বলগীয়া হোৱা নাই আৰু আমি প্ৰাইজখিনি দিবলৈ পাই ৰাইজৰ পৰা সঁহাৰি পালে আমি আগন্তুক দিনত পৰিস্থিতি পৰিৱেশ চাই চেষ্টা কৰিম। মই বহুত খুশি হৈছে, বহুত সুখী। কোনোদিন এনেকে পোৱা নাছিলে, এইটোৱে প্ৰথমবাৰ পাইছো আৰু বহুত আনন্দিত পাইছো। মোৰ ঘৰ ওদালগুৰি। মোৰ নাম হ'ল আদম দৈমাৰী। মই 2খন টিকেট লৈছিলো। হয়, এখনত পাই গেল স্কৰপিঅ' ফাৰ্ষ্ট প্ৰাইজ। হয়। তো মই বুকৰ খেলত সেকেন্ড প্ৰাইজখন পাইছো। তো আদ্য শক্তি শ্ৰী শ্ৰী মা মহাৰাণী মন্দিৰৰ সকলো সদস্যবৃন্দক ধন্যবাদ জনাইছো। বুকৰ কিমানখন বুক লৈছিলে আপুনি? এখন বুক লৈছিলো। এখনে বুক লৈছিলে? হয়, মোৰ ঘৰ হ'ল এতিয়া কি জনাব বিচাৰিবা এখন হিচাপে? নিজকে ভাগ্যৱান বুলি হয়, বহুত ভাগ্যৱান বুলি ভাবিছো নিজকে। আৰু মই মোৰ ঘৰ লামটাংগুৰি বাক্সাত। টিকেট মাত্ৰ এখন লৈছিলো। ভগৱানে দিছে পাইছো, এইকাৰণে অলপ ভাল পাইছো আৰু। আগতে চাইকেল চলাই আছিলো, বৰ্তমান যি নহ'লেও অলপ চলপ দূৰ দূৰ জাগাত যাব। এইখিনিয়ে মোৰ ক'ব লগা। নমস্কাৰ। মই টিকেটটো অনলাইন লৈছো আৰু যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ হৈছে মই মোৰ নাম্বাৰটো দেখিছো আৰু তাতে ভাল লাগিছে। হয়, মানে হিৰো SP হণ্ডা 6 নম্বৰ। গোৱালপাৰা মানে জাগাটো হয় গজাপাৰা, লুকাছ মাৰা হয় মোৰ নাম। Thank you. ফার্স্ট প্রাইজ জায়গাটো সাপোর। কি নাম আপনার? আপনার এতিয়া এখন কেনেকুৱা লাগি আছে, কি জনাব বিচাৰিছে? ভাল লাগিছে। ভাল লাগিছে, পুৰা ভাল লাগি আছে। ভাল লাগিছে। মোৰ ঘৰ বাৰীবহীত। আমি নিচেই কাষৰ গাঁও বাৰীবহীৰ খবৰবোৰ ঘিলাবাৰী সমন্বয় মানে সম্প্ৰীতি আমি জীয়াই আছো। খুব এটা সুখৰ বিষয়। ধৰক মই এইটো পাম বুলি আশা কৰা নাছিলো, তথাপিও ৰাইজৰ আশীৰ্বাদত কিবা এখন পাইছো। এল্টো কেটান বুলি গাড়ীখন, এইখন দেখিছে আপোনালোকে। গতিকে মই খুবেই আনন্দিত আৰু অনাগত বছৰবোৰত যাতে এই পূজাখন আৰু উন্নত হয় আমি কামনা কৰোঁ। আমি সহযোগ কৰিম, হাৰেৰে কষ্ট কৰিম, হাৰে পক্ষে আমি কষ্ট কৰিম। গতিকে আমি এই কমিটিৰ আজি যি মোক এখন এওঁলোকে মানে সম্বৰ্ধনা দিলে, মাৰা গৈছিল, আহিব পৰা নাই, গতিকে টাইম দিব পৰা নাই, উপায় নাই মোৰ। লাইফত হয় না, মোক কৈছে আলহী মাৰা গৈছে, মই সময় পোৱা নাই।
গতিকে সেইকাৰণে মই কৈছোঁ ধুনীয়া খেল হৈছে আমাৰ জেনুইন খেল 5 পইচাৰ ভেজাল নাই আমি লিখি দিব পাৰিম আমি বুক ডাট কৰিব পাৰিম যে খবৰবোৰ মহানিমা খেলত 1 পইচাৰ গিল্টি নহয় আপুনি এখন পুৰস্কাৰ লাভ কৰিছে ভাল লাগিছে মোৰ ঘৰ উত্তৰ মাছগাঁও চিভিল হস্পিটেলৰ ওচৰত বঙাইগাঁও নামটো আপোনাৰ মোৰ নাম জগদীশ ৰায় কেনেকুৱা লাগি আছে যে মহেন্দ্ৰ থাৰ উপহাৰ খেলত অনুভৱটো কেনেকুৱা দৰ্শকসকলক জনাব বিচাৰে মোৰ মনত বহুত ভাল লাগি আছে আৰু প্ৰথমবাৰৰ বাবে মহেন্দ্ৰ থাৰ পাইছো মই 50খনমান আছিলে 50খনমান অনলাইন যোগে টিকট কৰিব গৈছিল নে অফলাইন যোগে गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।